নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক NRC কাৰেকশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব এইটো দেখুৱাম ধৰি লওক আপোনাৰ ফ্যামিলিৰ কোনো সদস্যৰ নামত মানে নামৰ ভুল হৈ গল NRC ড্ৰাফট NRC নাম আহিছে কিন্তু নামত বানান ভুল হৈ গল বা কোনো এটা ভিলেজৰ নাম ভুল হৈ গল বা ফাদাৰ নেম ভুল হৈ গল মানে যিকোনো এটা ভুল হৈ গল তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব আপুনি আপোনাৰ ফ্যামিলিৰ এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰটো ইয়াত বহাব 21 অংকৰ ৰেফাৰেন্স নাম্বাৰটো ইয়াত বহাব আৰু তাৰ পিছত তলত আহক চাওক ইয়াত লিখা আছে মেনাৰ ইন হুইচ ডাটা ডিসপ্লে ইন ড্ৰাফট মানে এতিয়া আপুনি ধৰক আপোনাৰ নামটো এনেকুৱা দেখুৱাইছে মানে NRC ত নাম আহিছে এনেকুৱা নীলোৎপল দাসা আহিব লাগিছিল কি NILOTHPAL নীলোৎপল DAS দাস এতিয়া কি হল ইয়াত ইউ এটা আহি গল আৰু ইয়াত এ এটা এক্সট্ৰা কে আহি গল তেনে ক্ষেত্ৰত আপুনি ইয়াত আপোনাৰ যেটো নাম ভুল আহিছে ধৰক আপোনাৰ নামটো ভুল আহিছে আপুনি নামটো ইয়াত লিখিব লিখি ইয়াত আহিছে ওপৰত আছে কাৰেকশ্যন ডাটা মানে আপোনাৰ এতিয়া কেনেকুৱা ধৰণৰ নাম লাগে কেনেকুৱা আপোনাৰ স্পেলিংটো শুদ্ধ হয় এইটো আপুনি ইয়াত লিখিব চাওক মই ইয়াত লিখিছো নীলোৎপল দাস এইটো শুদ্ধ এনেকুৱা মোৰ লাগে মানে মোৰ নাম ইয়াত নীলোৎপল দাসা বুলি আহি গল এইটো ভুল গতিকে মই ইয়াত নীলোৎপল দাস লিখিলো তাৰ পিছত গল আপোনাৰ নাম যদি নামটো ভুল আছে তেনেহলে নামটো ইয়াত লিখিব আৰু ইয়াত কাৰেকশ্যন কেনেকুৱা লাগে লিখিব লিখি ইয়াত টিক মাৰ্ক এটা দি দিব মই কম্পিউটাৰ কৰিছো গতিকে টিক মাৰ্ক দিব পৰা নাই আপোনালোকে ব্ল্যাক পেন ইউজ কৰি ইয়াত লিখিব ফৰ্মখন ফিল আপ কৰিব এতিয়া নাম নীলোৎপল দাসৰ আৰু কি ভুল আহিল ধৰক নীলোৎপল দাসৰ মাকৰ নামও ভুল আহি গল এতিয়া কি কৰিব নেম অফ মাদাৰ ইয়াত আহি গল মেনাৰ ইন হুইচ ডাটা ইজ ডিসপ্লে ইন ড্ৰাফট ড্ৰাফটত আহি গল ৰধিকা দাস RODIKA ৰধিকা দাস আহি গল আসলতে আহিব লাগিছিল কি ৰাধিকা দাস আহিব লাগিছিল কিন্তু ৰধিকা দাস আহি গল এতিয়া ইয়াত ভুল নামটো ইয়াত লিখিব ৰধিকা দাস মানে কেনেকুৱা ধৰণৰ আহিছে আৰু আপোনাৰ কেনেকুৱা লাগে ইয়াত লিখিব কেনেকুৱা শুদ্ধ লাগে চাওক এইটো ইয়াত শুদ্ধকৈ বহাই দিব যদি আপোনাৰ এজত ভুল আহিছে ধৰক আপোনাৰ বয়স 26 বছৰ হৈছে কিন্তু NRC ত আহি গল 23 বছৰ মানে 23 বছৰ আহি গল ইয়াত 23 ভুলটো ইয়াত বহাব আৰু শুদ্ধটো ইয়াত বহাব যে আমাৰ এনেকুৱা ধৰণৰ লাগে ঠিক আছে আৰু ইয়াত টিক মাৰ্ক এটা দি দিব মানে যেটো ভুল আহিছে ইয়াত সিধাকে টিক মাৰ্ক এটা দি দিব আপোনাৰ যদি ভিলেজৰ নাম ভুল আহে ইয়াত চাওক বহুত কেইটা অপচন আছে আপোনালোকে ইয়াত ভুলটো লিখিব ইয়াত শুদ্ধটো লিখিব এনেকুৱা ধৰণে আপোনালোকে ফিল আপ কৰিব পাৰিব এখনত ইমান কঠিন একো নাই তাৰ পিছত ফ্যামিলি এপ্লিকেন্ট জনে কৰিব জনে এপ্লাই কৰিব এপ্লিকেশনখন ফৰ্ম জমা দিব NSK হি নিজে ইয়াত এটা সিগনেচাৰ কৰিব লাগিব ঠিক আছে মই ইয়াত লিখিছো সিগনেচাৰ অফ নীলোৎপল দাস ধৰক নীলোৎপল দাসেনি জমা দিব গতিকে নীলোৎপল দাসে ইয়াত সিগনেচাৰ কৰিব নেম অফ দা এপ্লিকেন্ট মানে কোনে জমা দি আছে বা ফ্যামিলিৰ হেড মেম্বাৰ কোন হি ইয়াত নীলোৎপল দাস এই ফ্যামিলিৰ ধৰক হেড আছে নীলোৎপল দাস গতিকে নীলোৎপল দাস ইয়াত নাম লিখি দিব আৰু ইয়াত কন্টাক্ট এড্ৰেছ দি দিব ঠিক আছে কন্টাক্ট এড্ৰেছটো দি দিলে ভাল মানে কোনো অসুবিধা হলে NSK পৰা আপোনাক কল আহিব কি কেনেকুৱা ধৰণৰ কি লাগে ঠিক আছে যদি আপোনাৰ ভুল আহে আপুনি এই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন এজনৰ ক্ষেত্ৰত এখন ফৰ্ম জমা কৰিব লাগিব ঠিক আছে ধৰক আপোনাৰ ফ্যামিলিত তিনিজনৰ নাম ভুল আহি গল আপুনি তিনিখন ফৰ্ম ব্যৱহাৰ কৰিব লাগিব ইয়াত এখন ফৰ্মত এজনৰ নামহে ব্যৱহাৰ কৰিব পাৰিব আৰু যদি এতিয়া চাওক ইয়াত আছে মেম্বাৰ সিৰিয়েল নম্বৰ 1 বুলি লিখা আছে তাত মানে এই মেম্বাৰজন আপোনাৰ ফ্যামিলিৰ সিৰিয়েল নম্বৰ কিমান হয় মানে আপোনালোকে এই NRC যিখন এপ্লিকেশন ফৰ্ম আছে এই এপ্লিকেশন ফৰ্মখনত পাই যাব সিৰিয়েল নম্বৰ কিমান আছে ইয়াত মেম্বাৰ সিৰিয়েল নম্বৰটো বহাই দিব ঠিক আছে এনেকুৱা আপুনি 5খন 6খন যিমান জনৰ ভুল আহিছে আপোনালোকে ফৰ্ম ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো মোৰ ভাল লাগিছে ভিডিওটো আপোনালোকে সকলোলৈ শেয়াৰ কৰি দিয়ক আৰু শেষত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব কাৰণ আমি সদায় এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে লৈ আহি থাকো ধন্যবাদ